নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম আসাম টেট 2021ত আহিবলগীয়া 10টা আসামিজৰ সম্ভাৱ্য প্ৰশ্নোত্তৰ। আহকচোন তেন্তে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। প্ৰহ্লাদচৰিত পুথিখনক কোনটো যুগৰ সমল হিচাপে ধৰিব পাৰি? উত্তৰ হ'ব প্ৰাক শংকৰী যুগৰ। 2 নম্বৰ প্ৰশ্ন, প্ৰহ্লাদচৰিত পুথিখনৰ ৰচক কোন? উত্তৰ হেম সৰস্বতী। 3 নম্বৰ প্ৰশ্ন, প্ৰহ্লাদচৰিত পুথিখনৰ পদৰ সংখ্যা কিমান? উত্তৰ 100টা। 4 নম্বৰ প্ৰশ্ন, দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰে মুকুতা আঁৰে এই গীতটিৰ ৰচক কোন? উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 5 নম্বৰ প্ৰশ্ন, বৰগীতক কোনজন পণ্ডিতে নবুল নাম্বাৰছ বুলি কৈছিল? উত্তৰ হ'ব বাণীকান্ত কাকতি। 6 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি? উত্তৰ হ'ব চৰ্যাগীত। 7 নম্বৰ প্ৰশ্ন, সত্যপ্ৰিয় পাঠক কোনজন লেখকৰ ছদ্মনাম? উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়াৰ। 8 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ গুণমালা পুথিখন কি চন্দত ৰচিত? উত্তৰ কুসুমমালা। 9 নম্বৰ প্ৰশ্ন, বীণ বৰাগী আৰু প্ৰতিমাৰ ৰচক কোন? উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 10 নম্বৰ প্ৰশ্ন, গাঁওবুঢ়া নাটকৰ ৰচক কোন? উত্তৰ হ'ব পদ্মনাথ গোহাঁইবৰুৱা। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।